বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত CTET 2021ত আহিব পৰা পৰিৱেশ অধ্যয়নৰ EBSৰ 20টা MCQs আলোচনা কৰিম। যদি আপোনালোকে CTET দিম বুলি ভাবি আছে তেন্তে এই ভিডিঅ'টো শেষলৈ চাব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে টাইগাৰ প্ৰজেক্ট ৱাজ ষ্টাৰ্টেড ইন ইণ্ডিয়া ইন হুইচ ইয়াৰ? ভাৰতবৰ্ষত টাইগাৰ প্ৰজেক্ট ব্যাঘ্ৰ প্ৰকল্প কেতিয়া আৰম্ভ হৈছিলে? ভাৰতবৰ্ষত ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ প্ৰজেক্ট আৰম্ভ হৈছিলে 1973। অপশ্যন বি টো ইয়াৰ শুদ্ধ আনসাৰ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। দ্য ভেলি অফ ফ্লাৱাৰ্ছ ইজ লোকেটেড ইন ফ্লাৱাৰ্ছৰ বেলি মানে ফুলৰ বেলি ক'ত আছে? এইটো হৈছে ফুলৰ বেলি। এইটো ইমৰান হাছমি ইয়াৰ মুভি হামাৰী আদৰি কাহিনীত এই চিনটো দেখুওৱা হৈছিলে ফুলৰ বেলিৰ, আৰু এই ফুলৰ বেলিটো আছে উত্তৰাখণ্ডত। 3 নম্বৰ প্ৰশ্নটো চাওঁ আমি। হাউ মেনি বনছ আৰ প্ৰেজেণ্ট ইন এ এডাল্ট হিউমেন বিং? এজন প্ৰাপ্তবয়স্কৰ মানুহৰ শৰীৰত কেইডাল হাড় থাকে? কেইডাল হাড় থাকে? এজন প্ৰাপ্তবয়স্কৰ মানুহৰ শৰীৰত 206ডাল হাড় থাকে। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন চি 206ডাল। 4 নম্বৰ প্ৰশ্নটো চাওঁ আমি। দ্য হেডকোৱাৰ্টাৰ অফ গ্ৰীণ পিচ ইণ্টাৰনেশ্যনেল ইজ লোকেটেড। গ্ৰীণ পিচ ইণ্টাৰনেশ্যনেলৰ হেডকোৱাৰ্টাৰ ক'ত আছে? এইটো আছে এমষ্টাৰডামত। নেদাৰলেণ্ডৰ এমষ্টাৰডামত আছে গ্ৰীণ পিচ ইণ্টাৰনেশ্যনেলৰ হেডকোৱাৰ্টাৰ। 5 নম্বৰ প্ৰশ্নটো চাওঁ আমি। Which one of the following is responsible for turning Taj Mahal yellow? মানে তাজমহল দিনে দিনে য়েল্লো হ'ব ধৰিছে। ইয়াৰ কি প্ৰদূষণৰ কাৰণে এইটো হৈছে? আগতে এনেকুৱা আছিলে, এতিয়া লাহে লাহে য়েল্লো হ'ব ধৰিছে। ইয়াৰ প্ৰধান কাৰণটো হৈছে ছালফাৰ ডাই অক্সাইডৰ প্ৰদূষকৰ কাৰণে। ছালফাৰ ডাই অক্সাইড থাকে এচিড বৰষুণত। যেতিয়া এচিড বৰষুণ হয় তেতিয়া ছালফাৰ ডাই অক্সাইড প্ৰদূষক আহে, আৰু এইটো তাজমহল সেইকাৰণেই তাজমহল দিনে দিনে য়েল্লো হালধীয়া হ'ব ধৰিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে দ্য অৰিজিন অফ স্পেচিছ অফ ৰাইটেন বাই। অৰিজিন অফ স্পেচিছ কোনে লিখিছিলে? এইটো লিখিছিলে চাৰ্লছ ডাৰউইনে। অৰিজিন অফ স্পেচিছ। 7 নম্বৰ প্ৰশ্নটো চাওঁ আমি। দ্য ট্ৰপিক অফ কেপ্ৰাকন ইজ মকৰ ক্ৰান্তি ৰেখাৰ অৱস্থিতি। মকৰ ক্ৰান্তি ৰেখাৰ অৱস্থিতি এইটো শুদ্ধ হ'ব 23.5 ডিগ্ৰী চাউথ। মকৰ ক্ৰান্তি ৰেখাৰ অৱস্থিতি হৈছে 23.5 ডিগ্ৰী চাউথ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। হোৱেৰ ইজ পুষ্কৰ ফেয়াৰ হেল্ড? পুষ্কৰ ফেয়াৰ মানে ফুলৰ মেলা ক'ত হয়? এইটো হয় আজমিৰত, ৰাজস্থানৰ আজমিৰত ফুলৰ মেলা হয়, পুষ্কৰ ফেয়াৰ। হুইচ অফ দ্য ফলোয়িং আল্ট্ৰাভায়োলেট ৰেজ মোৰ ডেঞ্জাৰাছ? আল্ট্ৰাভায়োলেট ৰেজ মানে অতি বেঙুনীয়া ৰশ্মি। কোনটো অতি বেঙুনীয়া ৰশ্মি বেছি ক্ষতিকাৰক? এনে বেঙুনীয়া ৰশ্মি গোটেইখিনি ক্ষতিকাৰক, কিন্তু বেছি ক্ষতিকাৰক হৈছে UVA যিটো ৰশ্মি আছে এইটো। এই UVA ৰশ্মিটো বেছি ক্ষতিকাৰক। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো চাওঁ আমি। গিৰ লায়ন প্ৰজেক্ট ইজ চিটুৱেটেড ইন। গিৰ লায়ন প্ৰজেক্ট আছে অপশ্যন চি গুজৰাটত। 11 নম্বৰ প্ৰশ্নটো চাওঁ আমি। WWF ষ্টেণ্ড ফৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড। WWF ষ্টেণ্ড ফৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড, এইটো হ'ব শুদ্ধ। ইয়াৰ পিছত চাওঁ আমি। দ্য মেইন লেয়াৰ নিয়াৰ দ্য ছাৰফেচ অফ আৰ্থ। পৃথিৱীৰ একেবাৰে ওচৰত থকা বায়ুমণ্ডলীয় স্তৰ কোনটো? এই ছবিটোত আপোনালোকে দেখা পাইছে, এইকেইটা হৈছে বায়ুমণ্ডলীয় স্তৰ লেয়াৰ। ইয়াৰ পৃথিৱীৰ একেবাৰে ওচৰত থকা স্তৰটো হৈছে ট্ৰপস্ফিয়াৰ। ইয়াৰ পিছত আছে ষ্ট্ৰেটোস্ফিয়াৰ, পিছত আছে মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ, এক্সোস্ফিয়াৰ। ইয়াত সুধিছে একেবাৰে ওচৰত থকা নিয়াৰেষ্ট স্তৰটো হৈছে, ইয়াত হ'ব শুদ্ধ আনসাৰটো হ'ব ট্ৰপস্ফিয়াৰ, অপশ্যন বি।
দ্য মেইন সোর্স অফ এনার্জি ইন এন ইকোসিস্টেম ইকোসিস্টেমৰ মেইন পৰিৱেশ তন্ত্ৰৰ প্ৰধান শক্তিৰ উৎস হৈছে ছানলাইট সূৰ্যৰ পোহৰ অপশ্যন বিটো হ'ব শুদ্ধ ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো চাওঁ আমি দ্য ৰিভাৰ গংগা ৰাইজেছ ফ্ৰম গংগা নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে গংগা নদীৰ উৎপত্তি হৈছিলে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি গংগোত্ৰী গ্লেচিয়াৰ মানে গংগোত্ৰী হিমবাহৰ পৰা এটো হৈছে গংগোত্ৰী হিমবাহ এই গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি The bird that lays eggs on ice বৰফত কণী দিয়া চৰাইটো হৈছে পেঙ্গুইন নেক্সট প্ৰশ্নটো চাওঁ আমি Who is called as the father of green revolution in India ভাৰতত সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয় এটো হ'ব অপশ্যন বি ডক্টৰ এম এছ স্বামীনাথন এইজন হৈছে ডক্টৰ এম এছ স্বামীনাথন ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো চাওঁ আমি Which part of atmosphere blocks ultraviolet rays reach earth surface পৃথিৱীত অতি বেঙুনীয়া ৰশ্মি অহাত বাধা দিয়া কোনটো স্তৰে পৃথিৱীত অতি বেঙুনীয়া ৰশ্মি অহাত বাধা দিয়ে আল্ট্ৰাভায়োলেট ৰেজক বাধা দিয়ে পৃথিৱীত অতি বেঙুনীয়া ৰশ্মি অহাত বাধা দিয়ে ওজন লেয়াৰে আৰু এই ওজন লেয়াৰটো থাকে ষ্ট্ৰেটোস্ফিয়াৰত অপশ্যন বি টো হ'ব শুদ্ধ ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটো চাওঁ আমি Which article of Indian Constitution is related with the fundamental duties of a citizen for environmental protection ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত পৰিৱেশ প্ৰটেকশ্যনৰ বিষয়ে নাগৰিকৰ কৰ্তব্যৰ বিষয়ে উল্লেখ আছে এটো হ'ব আৰ্টিকল 51A ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি important learning indicators of environmental studies are option A আছে expression explanation and classification observation and reporting questioning analysis and experimentation all of the above ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি all of the above environmental studies এই গুটেইখিনি খামৰি লৈ expression explanation classification observation আৰু reporting questioning analysis experimentation এই গুটেইখিনিক এক environmental studies এ হামৰি লৈ গতিকে শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি all of the above আজিৰ অন্তিমটো প্ৰশ্ন চাওঁ আমি Which of the following makes correct pair তলৰ কোনটো শুদ্ধ পেয়াৰ এটো ওলাব লাগে আসাম বিহু ওড়িশা ভাৰতনাট্যম তামিলনাডু লাভানী কৰ্ণাটকা কথক ইয়াৰ শুদ্ধটো হ'ব আসাম বিহু আৰু ভাৰতনাট্যমটো এটো হয় তামিলনাডুৰ গতিকে এটো ভুল হ'ব তামিলনাডুৰ এটো হ'ব ভাৰতনাট্যম এটো ভুল হ'ব আৰু কথকটো হয় উত্তৰ প্ৰদেশৰ গতিকে শুদ্ধটো হ'ব আসাম বিহু এটো হ'ব শুদ্ধ আজিৰ ভিডিওটোত ইমানেই এই চেনেলটোত আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সাম ৰিলেটেড ভিডিওসমূহ পাই থাকিব আৰু আপোনালোকে যদি সিটেট দিব বিচাৰিছে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এই চেনেলটোত ইবিএছৰ প্ৰথম পাৰ্টটো দিয়া হৈছে ইয়াৰ পিছত নেক্সট পাৰ্টসমূহ চোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে আজিৰ ভিডিওটোত ইমানেই এই ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ